FinLABৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম। আজি সুপাৰ লেভেলৰ সহায়ত আপোনালোকে কেনেকুৱা কি প্ৰফিট কৰিলে সকলো আপোনালোকে জনাব আৰু লগতে ইয়াক খেলি আছোঁ আমাৰ ষ্টুডেণ্টছ পিজি ষ্টুডেণ্টছখিনিৰ লগত কেৰম বৰ্ড। এতিয়া মই বোলে ষ্টাৰ্ট কৰিব লাগে, দিয়ক ষ্টাৰ্টটো কৰি দিওঁ। এইফালে ষ্টাৰ্টটো কৰি দিছোঁ, লেটছ চি। বা নগ'ল একো নাই, আমাৰ লেভেলত আমি যোৱাই দিম, আপোনালোকক কৰাই দিম প্ৰফিট। ঠিক আছে, ট্ৰাই কৰিব আৰু লেভেল টু লেভেল ট্ৰেড কৰিবলৈ চেষ্টা কৰিব। এতিয়া কাইলৈ ট্ৰেডিং কৰিবলৈ কাৰণে আমাৰ কি লেভেল হ'ব সেই গোটেইখিনি লেভেল নিফটিৰ কাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি আহিলোঁ। এতিয়া কাইলৈ আমাৰ ট্ৰেডিং কৰিবলৈ এটা বহুত ইম্পৰ্টেণ্ট জোন হৈ গ'ল 21,605। তাৰ ওপৰত যদি মাৰ্কেট যদি যায় 21,680, তাৰ ওপৰত যদি যায় 21,763, তাৰ ওপৰত গ'লে 21,822। ঠিক আছে, বাট ইয়াত আপোনালোকে এটা বস্তু মনত ৰাখিবলগীয়া, 21,680 আৰু 21,763 ইয়াৰ মাজৰ যোনটো জোন, এই জোনটো অলপ ক্ৰিটিকেল জোন। হয়তো ইয়াৰ আপোনালোকে আকৌ ছাইডৱেজ যদি কাইলৈ যায়গৈ দেখা পাব পাৰে। প্লিজ এভইড দিছ জোন। ঠিক আছে, আগতেও ইয়াত বহুত ছাইডৱেজ হৈ দেখুৱাইছে। আৰু ডাউন ট্ৰেণ্ডৰ কাৰণে যদি মই ক'বলৈ যাওঁ 21,484, তাৰ লগত গ'লে 21,365, তাৰ লগত গ'লে 21,209, তাৰ লগত গ'লে 21,101। এইখিনি লেভেলটো একৰ্ডিংলি আপোনালোকে ট্ৰেড কৰিব। এতিয়া কাইলৈ হৈছে আমাৰ ৱেডনেছডে, কাইলৈ আছে বেংক নিফটিৰ এক্সপায়াৰী। এতিয়া বেংক নিফটিৰ কাৰণে 0 লেভেল আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ। কাইলৈ বেংক নিফটিৰ কাৰণে ক্লিয়াৰলি 0 লেভেল 47,027। তাৰ তলত যদি কাইলৈ যদি মাৰ্কেটে ট্ৰেড কৰে বা তাৰ তলত যদি ছাষ্টেইন কৰে, আমি ডাউন ট্ৰেণ্ডৰ মোমেণ্টাম এটা দেখা পাম। আৰু আপ ট্ৰেণ্ডৰ কাৰণে আমাৰ এটা লেভেল ইম্পৰ্টেণ্ট লেভেল 47,489। ইয়াৰ ওপৰত 15 মিনিটৰ কেণ্ডেল ওপৰত ছাষ্টেইন কৰাটো ইম্পৰ্টেণ্ট। তেতিয়া হয়তো আমি এটা বুলিছ মোমেণ্টাম দেখা পাব পাৰোঁ। আৰু মেইনলি আমাৰ যোনটো ইম্পৰ্টেণ্ট জোন তাৰ ওপৰত থাকিব লাগে সেইটো হৈছে 47,595। তাৰ ওপৰত যদি কেণ্ডেল ক্লজিং দিয়ে, শ্বাৰ্প বুলিছ মোমেণ্টাম এটা আমি দেখা পাম। চ' আজিৰ ভিডিঅ'ত ইমানটোৱে আছিলে। আশা কৰোঁ আপোনালোক ভাল পালে। লগ পাম এটা নতুন ভিডিঅ'ত। টিল দেন কিপ ট্ৰেডিং।